হয়, দিছ হাজৰিকা আৰু আমি এই ভিডিঅ'টোত হিট ফিল্মৰ ছিষ্টেম ৰিকুৱাৰমেণ্ট আৰু তাৰ ইতিহাসৰ বিষয়ে অলপ জানিম। ঠিক আছে, তো হিট ফিল্ম ফাৰ্ষ্টতে কৈ দিওঁ, ইয়াৰ ইতিহাসনো কি ক'ম। ই ভিডিঅ' এডিটিং প্লেটফৰ্মখনত একেবাৰে নিউ প্লেয়াৰ হয়, বাট ভাল টক্কৰ দিয়া প্লেয়াৰ হয়। আৰু ইয়াৰ ধৰক ষ্টেবল ভাৰ্চন হিট ফিল্মটো আল্টিমেটৰ পৰা তেনেকৈ আপগ্ৰেড হৈ আহিছিলে, বাট ইয়াৰ ধৰক তেনেকুৱা মানে ইতিহাস বুলি ক'বলৈ তেনেকুৱা বিশেষ একো নাই। বাট ধৰক কম্পিউটাৰ ছফ্টৱেৰ হয় আৰু সিহঁতে নিজৰ এডভাৰটাইজিংটো বহুত হেভিলি কৰিছে। আৰু হিট ফিল্ম এক্সপ্ৰেছ যিটো ভাৰ্চন আছে, অৰ্থাৎ এক্সপ্ৰেছ হিট ফিল্ম বুলি নহয়, সিহঁতৰ যিমানখিনি প্ৰডাক্ট আছে তাত এক্সপ্ৰেছ যিটো ভাৰ্চন আছে সেইটোৰ কাৰণে অৰ্থাৎ সিহঁতে যথেষ্টখিনি ধৰক মানে এইটো লছ বুলি নকওঁ, বাট এডভাৰটাইজিঙৰ কাৰণে ইউজ কৰিছে সিহঁতৰ ইউটিউবত হওক, আপোনাৰ প্ৰিমিয়াম ৱেবছাইটবিলাকত হওক, তাৰপিছত আপোনাৰ ধৰক ফ্ৰী ছফ্টৱেৰ ফ্ৰী ছাৰ্ভিচটো দি সিহঁতে ছাবস্ক্ৰিপশ্যন ছিষ্টেমত অৰ্থাৎ জাষ্ট ইমেইল বা ডিটেইলছটো লৈ তেনেকৈ যিয়ে নহওক এক্টিভেশ্যন ছিষ্টেমত সিহঁতে হিট ফিল্ম এক্সপ্ৰেছটো দিছে। তাৰপিছত আপোনাৰ হিট ফিল্ম প্ৰ' বৰ্তমান হিট ফিল্ম ষ্টুডিঅ' ৰিলিজ দিছে। তেনেকৈ আপোনাৰ হিট ফিল্ম ধৰক লাহে লাহে আপগ্ৰেড হৈছে, কিন্তু একেবাৰে নিউ হয় সিহঁতে এই ফিল্ডখনত। বাট ইয়াৰ যদি ছিষ্টেম, ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্টিং কথা আছে, বাট মই ফাৰ্ষ্ট ছিষ্টেম ৰিকুৱাৰমেণ্টৰ বিষয়ে কৰিলোঁ, অৰ্থাৎ ইয়াক কিমান পাৱাৰফুল কম্পিউটাৰ লাগে যদি ইউজ কৰিব বিচাৰে। তো সিহঁতে অফিচিয়েলি লিখি থৈছে 4GB ৰেম বুলি, আৰু আপুনি যদি আপ টু 4K লৈ এক্সপৰ্ট কৰিব বিচাৰে বা এডভান্স ৰেণ্ডাৰিং বা এডভান্স পাৰফৰ্মেঞ্চটো বিচাৰে, তেতিয়া হিট ফিল্ম প্ৰ' যিটো আছে তাত আপোনাৰ 8GB ৰেম, তাৰ ওপৰত হ'লেও বেছি ভাল। 8GB ৰেম মিনিমাম 2GB গ্ৰাফিক্স কাৰ্ড, তেনেকৈ জাষ্ট নৰ্মেল যিবিলাক ভিডিঅ' এডিটৰ তেনেকুৱাই ৰিকমেণ্ডেশ্যন দি থৈ দিছে। আৰু হিট ফিল্ম এক্সপ্ৰেছ যিটো ভাৰ্চন আছে সেইটো আপোনাৰ 4 হওক চাই 2017 হওক, তাত আপোনাৰ ধৰক 4GB ৰেমেই দি থৈ দিছে। 4GB ৰেমে হ'লেই আপোনাৰ চলি যাব। বাট ইয়াত কিছুমান কথা আছে, মই একচুৱেলি এইটো হিট ফিল্ম বেয়া বা বেলেগ এটা ছফ্টৱেৰ ভাল তেনেকুৱা কোনো কথা নহয়, অভিয়াছলি আছে কিছুমান কথা। বাট নৰ্মেলি এই কথাখিনি ভাবি আপুনি নাভাবে যে হিট ফিল্ম মই ইউজ নকৰোঁ, তেনেকুৱা কথা। হিট ফিল্ম এটা বহুত এমেজিং ছফ্টৱেৰ হয়। মই নিজে ডেইলি ইউজ নকৰোঁ, বাট কেতিয়াবা ইউজ কৰিলে মোৰ ইউজ কৰি ভাল লাগে, কিবা এটা ভাল লাগে হিট ফিল্মটো ইউজ কৰি। ঠিক আছে, সিহঁতে ধৰক যিমানখিনি পাৰফৰ্মেঞ্চ দিয়ে বা যিমানখিনি কষ্ট কৰিছে আৰু যিমানখিনি ফ্ৰী হিচাপে যিমানখিনি হেৰি দিছে, আপুনি বিলিভ কৰক হিট ফিল্ম এক্সপ্ৰেছটো, আপুনি হিট ফিল্ম প্ৰ' যাবই নালাগে। হিট ফিল্ম এক্সপ্ৰেছটোতে আপোনাৰ যদি সিমানখিনি ক্ৰিয়েটিভিটি মাইণ্ড থাকে যে আপুনি এখন ইভেন শ্বৰ্ট ফিল্ম পৰ্যন্ত এডিট কৰি দিব পাৰিব। হিট ফিল্মৰ ইমানখিনি কেপাচিটি আছে, ন' এক্সট্ৰা প্লাগিন না কিবা বেলেগ লাগিব। ঠিক আছে, চব ইভেন আপোনাৰ এনিমেশ্যন পৰ্যন্ত আপোনাৰ। গাইজ, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। ইয়াৰ উপৰি আপুনি যদি এটা ভাল ইণ্টাৰভিউ কেনেকৈ দিয়ে, মোবাইলত ভিডিঅ'গ্ৰাফী কেনেকৈ কৰে, অনলাইন বিজনেছ কেনেকৈ কৰে, পাৰ্চনেল ডেভেলপমেণ্ট নিজকে কেনেকৈ কৰিব পাৰি, পাব্লিক স্পিকিং অৰ্থাৎ মানুহৰ মাজত পোনপটীয়া আৰু নিৰ্ভৰকৈ কেনেকৈ আপুনি কথা ক'ব পাৰি, ইয়াৰ ওপৰত আমি আগলৈ ভিডিঅ' আনি থাকিম। তথাপি আপুনি যদি পোনপটীয়াভাৱে আৰু অধিক জানিব বিচাৰে তেন্তে এই নাম্বাৰটোত এতিয়াই কল কৰক, আমি আপোনাক সহায় কৰি নিশ্চয় সুখী হ'ম। সেই ছফ্টৱেৰটোৰ এডিটৰ ছিষ্টেমটো আছে, আপোনাৰ কম্পজিশ্যনৰ ছিষ্টেমটো আছে। ঠিক আছে, তো ইয়াতে কিছুমান নহয় মেক্সিমাম মানুহে যে হিট ফিল্ম প্ৰিমিয়াম প্ৰ' আৰু এডবি আফটাৰ ইফেক্ট যিটো আছে সেই দুটাক কম্পেয়াৰ মানে একলগ কৰি আপোনাৰ হিট ফিল্ম বনাইছে, মানে সিহঁতে তেনেকৈ কম্পেয়াৰটো কৰে। বাট এই কথাটো ইমান সঁচা নহয়। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল আপোনাৰ হিট ফিল্ম এই ফিল্ডত একেবাৰে নতুন। তো ইয়াৰ সেই পইণ্ট অফ ভিউৰ পৰাটো আপোনাৰ প্ৰিমিয়াম প্ৰ' বা তেনেকুৱা তাৰ লগত টক্কৰ দিব পৰাটো কোনো প্ৰশ্নই নুঠে। ঠিক আছে, ফাৰ্ষ্ট অফ অল। তো 2 নম্বৰ কথা হৈছে যে প্ৰিমিয়াম প্ৰ' এটা ভিডিঅ' এডিটিঙৰ হাব ছিষ্টেমৰ ছফ্টৱেৰ হয়, অৰ্থাৎ সি এটা ধৰক মেইন খুঁটি হয়। তাৰ লগত আপোনাৰ আফটাৰ ইফেক্ট, এডবি ড্ৰ মিটাৰ, এডবি ফটোশ্বপ, তেনেকুৱা যিমানখিনি ছফ্টৱেৰ আছে, ইভেন ডাইনামিক লিংক, আপোনাৰ ফাইনেল কাট প্ৰ', তাৰপিছত আপোনাৰ এভিড মিডিয়া কম্প'জাৰ, ডেভিঞ্চি ৰিলছ, আপোনাৰ চবলৈ আপোনাৰ ডাইনামিক লিংক ছিষ্টেমত সিহঁতে কাম কৰে। তো সেই তুলনাত চাব গ'লে হিট ফিল্মৰটো ধৰক তাৰ মানে কি ক'ম আৰু 10 ভাগৰ 1 ভাগো সেইখিনি কেপাচিটি নাই। বাট এইটো নহয় যে হিট ফিল্ম বেয়া, কাৰণ চাওক নৰ্মেল মানুহৰ কাৰণে জাষ্ট এটা ভিডিঅ'ত কি টাইমলাইনত ভিডিঅ'টো ইম্পৰ্ট কৰিব লাগে, আনৱান্টেড পাৰ্টখিনি কাট কৰিব লাগে, 2-এটা ফটো দিব লাগে, টেক্সট দিব লাগে। তাৰ তুলনাত প্ৰিমিয়াম প্ৰ' কি, হিট ফিল্ম কি, কেমটেছিয়া কি, শ্বৰ্টকাট কি, আপোনাৰ ডেভিঞ্চি ৰিলছ কি, আপোনাৰ চব একেধৰণৰ ছফ্টৱেৰ। ঠিক আছে, ফাইনেল কাট প্ৰ' ইয়া আই মুভি বা কাইন মাষ্টাৰ, আপুনি ইভেন মোবাইলত চাইবাৰ লিংকলৈ আহি যাওক। ঠিক আছে, একদম চব ছেইম, আপোনাৰ চব ভিডিঅ' এডিটৰতে তেনেকৈ নৰ্মেল কামখিনি। কিন্তু এডভান্স লেভেলত গ'লে সেই বস্তুবিলাক বেলেগ হয়, কাৰণ আপোনাৰ হিট ফিল্মত নাই প্ৰপাৰ মাল্টি কেম এডিটিং আছে। মই মানে যেতিয়া হিট ফিল্ম পাইছিলোঁ ইউজ কৰি বহুত ভাল পাইছিলোঁ, ভাবিছিলোঁ মই হিট ফিল্মটো পাৰ্মানেণ্ট ভিডিঅ' এডিটৰ হিচাপে ইউজ কৰোঁ। বাট এইখিনি মই ডিফাৰেঞ্চ পাইছোঁ, চ' মই হিট ফিল্মটো টেম্পৰাৰীলি ইউজ কৰোঁ কেতিয়াবা প্ৰয়োজন হ'লে। বাৰু যি নহওক, এইখিনি কথা একচুৱেলি আপুনি যদি একেবাৰে নতুন হয় ভিডিঅ' এডিটিঙৰ বা ফিল্ডখনত, তেনেকুৱা হয়তো আপোনাৰ মাথাৰ ওপৰেদি যাব পাৰে। বাট মেইন কথা হৈছে আপুনি হিট ফিল্ম ইউজ কৰিলে একেবাৰে নতুন ছফ্টৱেৰ, বাট
নতুন বুলি যে আমি ইউজ নকৰিম তেনেকুৱা কোনো কথা নাই ইউজ কৰিলেহে তাৰ এক্সপিৰিয়েঞ্চৰ পৰাহে সি নিজকে ইম্প্ৰুভ কৰিব কেতিয়াবা অলপ শ্ল' মাৰি দিয়ে বাট সেইটো এনেকুৱা নহয় যে আপোনাৰ কামটো নষ্ট কৰি দিয়ে জাষ্ট শ্ল' মাৰে আপুনি 1-2 মিনিট সময় দিলে সি নিজে নিজে ঠিক হৈ যায় আৰু আপোনাৰ ক্ৰেছ হোৱা তেনেকুৱা হেৰি নাই প্ৰিমিয়াম প্ৰ' আজিও চাওক প্ৰিমিয়াম প্ৰ' আজি 25 বছৰ ধৰি ভিডিঅ' এডিটিঙৰ ফিল্ডত আছে তথাপি সেই ক্ৰেছ হয়ে যি নহওক কোনো বস্তু পাৰফেক্ট নহয় তেনেকুৱাই হয় তো মই নাজানো হিটফিল্মৰ মানে বেছিয়ে বদনাম কৰি দিলোঁ নেকি বাৰু যি নহওক নৰ্মেল কম্পিউটাৰ আপোনাৰ হিটফিল্ম এক্সপ্ৰেছ ইউজ কৰ একদম ফ্ৰী ভাৰ্চন হয় বহুত এডভান্স ফিচাৰ আছে আপুনি ইউজ কৰি শেষ কৰিব নোৱাৰিব আৰু আপুনি ধুনীয়া ভিডিঅ' এডিট কৰিব পাৰিব ঠিক আছে জাষ্ট 4GB ৰেম ওকে জাষ্ট নৰ্মেল কম্পিউটাৰ এটা নৰ্মেল মনিটৰ এটা আপুনি হিটফিল্ম পুৰা 5 ইউজ কৰক ঠিক আছে তথাপি যিকোনো ধৰণৰ অসুবিধা হ'লে মোক সুধিব আৰু মইতো ইয়াৰ ওপৰত ভিডিঅ' আনিমেই নিশ্চয় আৰু ইণ্টাৰনেট চাৰ্চ কৰিলে আপুনি বহুত তেনেকুৱা পাই যাব আৰু হিটফিল্মৰ ইমান নাপাব বাট যথেষ্ট পাই যাব আপুনি চলি যাব পাৰিব আৰু হিটফিল্মৰ অফিচিয়েল ইউটিউব চেনেল আছে বা আপোনাৰ প্ৰিমিয়াম কোৰ্ছবিলাকো আপুনি ল'ব পাৰে হিটফিল্মৰ বিষয়ে তেওঁ বিভিন্ন হেৰি আছে Over the millennia, the voice became so all-pervasive that it took over people's sense of identity. Whereas before, for a long time, probably after the arising of thinking, humans still had a sense of rootedness in being, the natural sense of rootedness in the depths of their being.